So hello guys, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আণ্ডাৰত আপোনাৰ যিখন ফৰ্ম ফিল আপ কৰিব দিয়া হৈছিলে সেই ফৰ্মখন কেনেদৰে আপোনালোকৰ জমা লোৱা হ'ব, কি তাতে জমা দি লওঁতে আপোনাৰ কি চেক লিষ্টত আপোনাৰ কি থাকিব, আপোনালোকে কি আপোনালোকে জমা দিব লাগিব বা কি চোৱা হ'ব আপোনালোক সেইখিনি মই জনাব বিচাৰিছোঁ। চ' এইখন হৈছে তাৰে এটা ফৰ্মেট। তো এই ফৰ্মেটটো মই যোনখন অৰিজিনেল ফৰ্মেট হয় তাৰ পৰা এখন মই নিজৰ ফালৰ পৰা বনাই লৈছোঁ, সেই পৰা বনাই লৈছোঁ। তো ফাৰ্ষ্ট তাতে আপোনালোকে লৈ যোৱাৰ ভিতৰত আপোনালোকে কি লৈ যাব লাগিব, আপোনালোকে সেই যোনখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছে ফৰ্মখন লৈ যাব লাগিব। তাৰে আণ্ডাৰত আপোনালোকে যোনখন বিজনেছ প্লেন বনাইছে সেইখন বিজনেছ প্লেনখন লৈ যাব লাগিব। আৰু তাৰ পাছত আপোনালোকে লৈ যাব লাগিব এখন বেংকৰ পাছবুকটোৰ আপোনাৰ এখন জেৰক্স কপি লৈ যাব লাগিব। এইখিনি হৈছে আপুনি লৈ যাব লগা বস্তু, ঠিক আছে। আৰু পাৰিলে 2টা ফটো আপুনি লগত লৈ যাব। ইনকেছ যদি আপোনাৰ কিবা কাৰণত লাগতিয়াল হয় তেতিয়াহ'লে আপোনালোকৰ পাছপৰ্ট ফটো 2টা লগত লৈ যাব, ঠিক আছে। আৰু এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ এইখনৰ আণ্ডাৰত আপোনালোকে কেনেকৈ আপোনালোকক চোৱা হ'ব। তো ইয়াতে আপোনাৰ লিখা আছে আছাম ষ্টেট ৰুৰেল লিভলিহুড মিছন বুলি। তাৰপিছত ইয়াতে আপোনাৰ যোনটো ব্লক আছে ব্লকৰ আণ্ডাৰত লোৱা হ'ব। গতিকে এইখন হৈছে ফৰ্মেট ফৰ MMUA ফৰ্ম কালেকশ্যন কেনেকৈ এইটো এইখন ফৰ্মেট। তো আপোনাৰ এটা গোটৰ কাৰণে আপোনালোকৰ এনেকুৱা এখন থাকিব, তাতে আপোনালোকৰ এনেকৈ 1 2 3 4কে আপোনাৰ 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ আপোনাৰ থাকিব, 13 এনেকৈ আপোনাৰ থাকিব, ঠিক আছে। এখন আপোনাৰ এটা গোটৰ কাৰণে এনেকুৱাকৈ থাকিব, ঠিক আছে। ওপৰত থাকিব আপোনাৰ নেম অফ দ্য চেল্ফ হেল্প গ্ৰুপ। তো আপোনালোকৰ তাতে কি লিখিব লাগিব, ধৰি লওক যোনটো আপোনাৰ গোট হ'ব সেই গোটৰ নামটো আপোনালোকৰ এনেকৈ লিখি ল'ব। ধৰি লওক মই এটা আপোনাৰ নাম দিছোঁ সঞ্জীৱনী SHG বুলি লিখি দিছোঁ। তাৰপিছত সেই সঞ্জীৱনী SHGৰ আণ্ডাৰত আপোনালোকৰ সেই তাৰে যোনটো MIS কোড আছে MIS কোডটো আপোনালোকে এনেকৈ লিখি দিব লাগিব, ঠিক আছে। আপোনালোকে এনেকৈ MIS কোডটো লিখিলে যি হয় আপোনালোকৰ MIS কোডটো এনেকৈ আপোনালোকৰ লিখা হ'ব। তাৰপাছত আপোনালোকৰ যোনখন গ্ৰাম পঞ্চায়ত হয় গ্ৰাম পঞ্চায়তখন আপোনাৰ এনেকৈ লিখা হ'ব। আৰু আপোনাৰ ভিলেজৰ নামটো আপোনালোকে নেম অফ দ্য GP গ্ৰাম পঞ্চায়ত আৰু ভিলেজ আপোনাৰ ভিলেজৰ নামটো লিখা হ'ব। তাৰপাছত আপোনালোকৰ কি কৰিব, চিৰিয়েল নাম্বাৰ এনেকৈ থাকিব। তাৰ এগেইনষ্টত সেই যোনটো আপোনাৰ SHG থাকিব, সেই সঞ্জীৱনী ধৰি লওক SHGৰ আণ্ডাৰত যিমান কেইগৰাকী মেম্বাৰ্ছ থাকিব সিহঁতৰ ফৰ্মকেইখন এনেকৈ লিখি যাব। তো ফাৰ্ষ্ট আছে আপোনাৰ নেম অফ দ্য SHG মেম্বাৰগৰাকীৰ নাম ধৰি লওক। ইয়াতে আপোনাৰ ধৰি লওক এনেকৈ নামটো আপোনালোকৰ লিখিলে, ঠিক আছে। আপোনালোকৰ নিজৰ যাৰ হ'ব সেই নামটো লিখিলে। তাৰপাছত সেই ফৰ্মখন চোৱা হ'ব যে ফৰ্মখনত পাছপৰ্ট ফটোটো লগোৱা আছে নে নাই। যদি লগোৱা আছে তেতিয়াহ'লে এনেকৈ টিক দিব, আৰু যদি লগোৱা নাই তেতিয়াহ'লে এনেকৈ ন' চিন দিব, ঠিক আছে। এতিয়া লগোৱা আছে ধৰি লওক এনেকৈ চিন দিব। দেন বেংক পাছবুক জেৰক্স কপিটো আছে নে নাই এনেকৈ চিন দিব এটা, ঠিক আছে। তাৰপিছত বিজনেছ প্লেনখন আনিছে নে আনা নাই লগত, ফৰ্ম পূৰাইছে নে পূৰোৱা নাই সেইটো আপোনাৰ চোৱা হ'ব আৰু সেইটো টিক দিয়া হ'ব। তাৰপাছত আপোনাৰ বিজনেছ টাইপৰ আপোনাৰ ধৰি লওক যি লিখিছে আপোনালোক গোটাৰী আছে, যদি লেয়াৰ হেল্থ ৰেয়াৰিং আছে, ব্ৰইলাৰ ৰিয়াৰিং আছে, আপুনি যি লিখিছে আপোনাৰ ফাৰ্মিং নন ফাৰ্মিং যি হয় আপোনাৰ সেই লিখিব পাৰে। আপোনালোকে ধৰি লওক গোটাৰী বুলি আপোনাৰ তাৰপিছত গোটাৰী বুলি এনেকৈ লিখিলে, ধৰি লওক গোটাৰী আপুনি বিজনেছ প্লেন বনাইছে, তাৰপিছত এনেকৈ লিখিব। দেন SHG ডিক্লাৰেশ্যন বুলি এটা আছিলে যে ঘোষণা আছিলে, সেই ঘোষণাত আপোনালোকে চাইন কৰিছে নে নাই তাৰে ওপৰত আপোনালোকে যদি চাইন কৰিছে দেন এনেকৈ টিক চিন দিব। তাৰপাছত আছে ছিগনেচাৰ ইন সংকল্প 1 এণ্ড সংকল্প 2 আছিলে, তাতে ছিগনেচাৰ আছে নে নেকি চাব আপোনালোকে। যদি আপোনালোকে চাইন কৰিছে তেতিয়াহ'লে টিক চিন দিব, আৰু যদি আপোনালোকে চাইন কৰা নাই দেন ন' চিন দিব। দেন উইটনেছ ছিগনেচাৰ, তাতে যে এটা সংকল্প 2 যোনটো আছিলে তাতে এটা ধৰি লওক এনেকৈ উইটনেছৰ চিন এটা আছিলে, সেই উইটনেছত কোনোবাই ছিগনেচাৰ কৰিছে নে কৰা নাই সেইটোৰ ওপৰত আপোনালোক এনেকৈ যদি কৰা আছে তেতিয়াহ'লে আপোনাৰ টিক চিন দিব, আৰু যদি কৰা নাই তেতিয়াহ'লে এনেকৈ ন' চিন দিব। তাৰপাছত আছে আপোনাৰ
জিঅ' টেগ ফটো মানে আপোনাৰ এই যে অমৃত বৃক্ষৰোপণ আপোনাৰ ফটো দুটা আছিলে, সেই ফটো দুটা আপোনালোকে এটাচ কৰিছেনে কৰা নাই সেইটো চাব। তাতে যদি আপোনালোকে এটাচ কৰিছে তেতিয়াহ'লে আপোনালোকৰ এনেকৈ টিক চিন দিব, আৰু যদি কৰা নাই তেতিয়াহ'লে ন' চিন দিব। ঠিক আছে, এনেকৈ আপোনালোকৰ এনেকৈ এজনকৈ আপোনালোকৰ এনেকৈ লিখি যাব। ঠিক আছে, এনেকৈ ধৰি লওক আপোনালোক বেলেগ এজনৰ আহিলে বেলেগ এজনৰো এনেকৈ আপোনাৰ যদি আছে বুলি দিব। আৰু যদি কিবা ধৰি লওক ধৰি লওক এইটো ডাকাৰী লিখিছে কোনোবাই, মই এনে ধৰি দিছোঁ আৰু। তাৰপাছত ধৰি লওক ডিক্লাৰেশ্যনত চাইন নাই, বা ধৰি লওক সংকল্পত চাইন মাৰা নাই, তাৰপাছত ধৰি লওক উইটনেছৰ ছিগনেচাৰ নাই, ধৰি লওক জিঅ' টেগ ফটোকেইটা ধৰি লওক লগাইছে তেতিয়াহ'লে এনেকৈ লগাব। ঠিক আছে, আপোনালোকে বুজি পাইছে? এনেকৈ আপোনালোকৰ বস্তুখন হ'ব, এনেকৈ আপোনালোকে কৰিব। আৰু আপোনালোকৰ ল'ব লগা বস্তু কি, আপোনালোকৰ ফৰ্মখন ল'ব লাগিব, ভালকৈ পূৰণ হৈছেনে হোৱা নাই চাব। তাৰপাছত মই তাৰে কাৰণে আগতে ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে চাব পাৰে। তাৰপাছত আপোনালোকৰ বিজনেছ প্লেনখন লগত ল'ব। বিজনেছ প্লেনৰ ওপৰতো বহুতকেইখন বিজনেছ প্লেন মই দি থৈ দিছোঁ মোৰ চেনেলত। আৰু আপোনালোকে কি কৰিব লাগিব, বেংকৰ যোনটো পাছবুক আছে, পাছবুকৰ এটা জেৰক্স কপি আপোনালোকে এনেকৈ জেৰক্স কপি এটা ল'ব, জেৰক্স কপি লগত এটা এটাচ কৰি দিব। ঠিক আছে, এইটো আপোনালোকে লগত লৈ ল'ব। ঠিক আছে, এইখিনি মই ক'ব লগা আছিলে। আপোনালোকে যদি জমা দিছে ভাল কথা, আৰু যদি জমা এতিয়াও দিয়া নাই তেতিয়াহ'লে আপোনালোকে তেনেকৈ কৰিব পাৰে।